আজি মই বনাবলৈ লৈছোঁ লোকেল চিকেনৰ ৰেচিপি। তাৰ বাবে এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াত অলপমান তেল দি গৰম হ'বলৈ দিলোঁ আকৌ, আৰু ইয়াৰ পিছত ইয়াত অলপমান চেনি এড কৰিছোঁ। এতিয়া লাহে লাহে চেনিখিনি ৰঙচুৱা হ'বলৈ ধৰিব আৰু ৰঙচুৱা হোৱাৰ পিছতে ইয়াত দুটা তেজপাত এড কৰিম আৰু অলপমান পিঁয়াজ এড কৰিম। এতিয়া পিঁয়াজখিনি অলপ সময় ফ্ৰাই কৰি লৈছোঁ। এতিয়া ইয়াত মিহিকৈ কাটি লোৱা পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া অলপমান দি দিছোঁ। আৰু এতিয়া অলপ সময় ভালদৰে ভাজি লৈছোঁ। এইখিনি অলপ সময় ভজা হোৱাৰ পিছত ইয়াত লোকেল চিকেনখিনি দি দিছোঁ। আৰু এতিয়া এইখিনি অলপ সময় ভাজি লৈছোঁ। এতিয়া ইয়াত অলপমান হালধি এড কৰিছোঁ। আৰু অলপমান নিমখ এড কৰিছোঁ। আৰু এইখিনি অলপ আকৌ ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াত অলপমান মিট মছলা দিছোঁ। জিৰা, ধনিয়া, চিকেন মছলা আৰু অলপমান জলকীয়া গুড়ি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে আকৌ ভাজি ল'ম। এতিয়া ইয়াত অলপমান জালুকৰ গুড়ি দিছোঁ। আৰু এইখিনি এতিয়া আকৌ মিক্স কৰি ল'ম। এতিয়া ইয়াত আকৌ অলপমান পিঁয়াজ দিছোঁ। আৰু আগতে কাটি থোৱা আদা, নহৰু, পিঁয়াজ, জলকীয়া সেইখিনি দি দিছোঁ। আৰু এইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া ইয়াত এটা বিলাহী এড কৰিছোঁ।
এতিয়া ইয়াত আলু এড কৰিছোঁ। আলুটো আপোনালোকে স্কিপ কৰিব পাৰে, আমাৰ ঘৰত খাই গতিকে দিছোঁ। আৰু এইখিনি ভালদৰে আকৌ মিক্স কৰি ল'ম। এতিয়া ইয়াত অলপ কেপচিকাম দিছোঁ। আৰু এতিয়া এইখিনি মিক্স কৰি ল'লোঁ আকৌ। এনেদৰে অলপ সময় ভাজি ল'লোঁ। আৰু এতিয়া ইয়াত অলপমান গৰম পানী দিছোঁ। আৰু এতিয়া এইখিনি সিজিবলৈ দিম। এয়া সিজি আছে। আৰু আমাৰ এতিয়া লোকেল চিকেন ৰেডি হৈ গ'ল। ধনিয়া দি গাৰ্নিছ কৰি দিলোঁ। তেনেই সহজ, ট্ৰাই কৰি চাব।